হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই বিদ্যা মৰাণ অফিচিয়েল ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে আপোনালোকে ভালে আছে। আৰু আজি আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ এখনি বৰ বিয়া দৃশ্য। আৰু সেয়া হৈছে তিনিচুকীয়া জিলা সাহিত্য সভাৰ বৰ্তমানৰ সহ সম্পাদক শ্ৰদ্ধেয় শ্ৰীযুত ইলেশ্বৰ চেতিয়াদেৱৰ বৰকন্যাৰ বিয়া। এয়া বহুতো লোকৰ সমাৱেশ ঘটিছিল বিয়াখনত। আহি আছিল আৰু গৈ আছিল, এইবোৰ মানুহ গৈ আছে। এতিয়া মই আপোনালোকক দেখুৱাই লৈছোঁ ভিতৰৰ দৃশ্য। আৰু উপস্থিত আছিল তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত মোহন মৰাণদেৱ ছাৰ আৰু চিকৰাজান জাতীয় বিদ্যালয় আৰু বৰহুলুম হাইস্কুলৰ শিক্ষকসকল, লগতে বহুতো স্কুলৰ বহুতো শিক্ষকসকল। এয়া মোহন মৰাণদেৱ ছাৰ। ধন্যবাদ। ভাল লাগিছে আপোনালোকৰ ছাৰ। মানুহ অৱশ্যে বহুতো উপস্থিত আছিল বিয়াখনত। এয়া আমাৰ দৰা কইনা, লগতে দৰাৰ সখীয়েক আৰু কইনাৰ সখীয়েক। আমি ফটো তুলি ল'লোঁ। এতিয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ভাত খোৱাৰ দৃশ্য। এয়া ভাত খাই আছে সকলোৱে। খুব শৃংখলাবদ্ধভাৱে আয়োজন কৰিলে তেওঁলোকে খোৱাৰ ব্যৱস্থাটো। কিছুমানে কেমেৰাটো সন্মুখলৈ লৈ যোৱাৰ কাৰণে লাজো কৰিছে অৱশ্যে। তথাপিতো তেওঁলোকক মাত লগাই কৰিলোঁ আৰু ভিডিঅ'। এয়া ৰান্ধনীয়ে জলকীয়া দিছে, ভাত দিছে, চব্জি দিছে। মুঠতে নিয়াৰিকৈ চলাই নিছে বিয়াখন। এয়া এইফালে ৰান্ধি থকাৰ দৃশ্য। দাইলখিনি আনি ইয়াতে ৰাখিছে। এয়া ময়ো লৈ ল'লোঁ ভাত খোৱাৰ ফটো একপি। লগতে আছে মোৰ ছোৱালী আৰু কণ কণ সৰু ল'ৰা দুটামান। এয়া মোৰ কলেজীয়া বান্ধৱী, তাইক লগ পাই খুব ভাল লাগিল আৰু সেই স্মৃতি এটি সাঁচি ৰাখিলোঁ। এয়া দৰা কইনাক গিফ্ট দি আছে আৰু কইনাই তামোল দিছে। ওচৰ চুবুৰীয়াসকল। চ' গাইজ, এয়াই আছিল আজিৰ মোৰ ভিডিঅ'। সকলোৱে চাব মোৰ ভিডিঅ'টো। আশা কৰোঁ সকলোৱে ভাল পাব চাই। আপোনালোকক অৱশ্যে মই সম্পূৰ্ণ ৰীতি নীতিবোৰ দেখুৱাব নোৱাৰিলোঁ। আচলতে সময় খুব কম হ'ল। ময়ো দেৰিকৈ উপস্থিত হ'লোঁ বিয়াখনত। আপোনালোকে বেয়া নাপাব। মই পৰৱৰ্তী ভিডিঅ'ত বিয়াৰ ৰীতি নীতি কিছুমান আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। গতিকে গাইজ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। প্লিজ প্লিজ প্লিজ। ধন্যবাদ।